ভাল লাগিছে বহুত, কাৰণ আমি এইখন নিকেতনতে আমি 12 বছৰ অধ্যয়ন কৰি ওলাই গৈ এটা ভাল ফলাফল দেখুৱাব পাৰিছোঁ আমাৰ আচাৰ্য-আচাৰ্যসকলৰ বাবে। গতিকে আমাক আজি এই নিকেতনতে সম্বৰ্ধনা অনুষ্ঠানৰ বাবে মতা হৈছে আৰু আমি খুব সুখী। আমি আগলৈ যাতে নিকেতনখনৰ সুনাম কঢ়িয়াই নিব পাৰোঁ তাৰে চেষ্টা কৰিম আৰু আচাৰ্যহঁতৰতো আশীৰ্বাদ আছে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম কৃষ্ণালী হাজৰিকা। কেনেকুৱা হৈছে ফলাফল? এইবাৰ মই ফলাফল বিদ্যালয়খনক লৈ কি ক'ম, কাৰণ বিদ্যালয়খন আমাৰ এক জীৱনৰ এক অংগ বুলিয়ে ক'ব লাগিব, কাৰণ আমি এইখন বিদ্যালয়ত খুব মৰমেৰে আমি আগুৱাই গৈছোঁ, সন্মান পাইছোঁ। আচাৰ্যহঁতে আমাক ডাঙৰ কৰিছে। আমাৰ ধনচিকাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অভিনন্দন অনুষ্ঠান এটা আছিলে। যোৱা বছৰ যিখিনি ল'ৰা ছোৱালীয়ে মানে আমাৰ 10ম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলে, তাৰে মাজত আমাৰ বিশেষকৈ আমি এইবাৰ কেৱল প্ৰথম বিভাগত যিখিনি ল'ৰা ছোৱালী পাইছিলে সেইখিনি ল'ৰা ছোৱালীক লৈ আমি আজি অভিনন্দন অনুষ্ঠানটো পাতিছোঁ। অভিনন্দন অনুষ্ঠানটো অৱশ্যে অকণমান পলম হ'ল আমাৰ বিভিন্ন কিছুমান অসুবিধাৰ কাৰণে। আমাৰ মুঠ 18 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে, গোটেইকেইজনে পাছ কৰিছে, 100% উত্তীৰ্ণ। তাৰে মাজত 10 গৰাকীয়ে প্ৰথম বিভাগত, 6 গৰাকী দ্বিতীয় বিভাগত আৰু 2 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ধনচিকাতৰ এটা গৌৰৱ অক্ষুণ্ণ ৰাখিছে। আমি বিগত বছৰো অৱশ্যে আমি 100% উত্তীৰ্ণ হৈ আহিছিলোঁ, কিন্তু এইবাৰ আমাৰ অলপ ল'ৰা ছোৱালীখিনি যিখিনি আমি দুৰ্বল বুলি ভাবিছিলোঁ তেওঁলোকক পিছতীয়াকৈ গম পালোঁ তেওঁলোক ইমান দুৰ্বল নহয়। তেখেতসকলে যথেষ্ট কষ্ট কৰিছে, কষ্ট কৰি তেওঁলোকে ভাল ফল দেখাইছে। গতিকে আমি তৃতীয় বিভাগত মাত্ৰ 2জনহে গ'ল, গতিকে প্ৰথম বিভাগতে আমাৰ যথেষ্ট আগবাঢ়ি গ'ল। 10জনে প্ৰথম বিভাগ পালে, 6 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 6 গৰাকীয়ে কিন্তু দ্বিতীয় বিভাগত পাইছে যদিও দুটা এটাত প্ৰত্যেকৰে লেটাৰ আছে বুলি ক'ব পাৰি। আৰু যিকেইগৰাকী আছে এজনে ষ্টাৰ পাইছে, বাকী কেইজনে ষ্টাৰ পোৱা নাই যদিও কিন্তু 2-3টা কৰি প্ৰত্যেকটো বিষয়ত তেওঁলোকৰ লেটাৰ আছে। আৰু এইবাৰ আমাৰ সৰ্বোচ্চ 6 গৰাকীয়ে বিজ্ঞানত মানে লেটাৰ পাইছে। বিজ্ঞানৰ লেটাৰৰ সংখ্যাটো আমাৰ যথেষ্ট বেছি। তাৰপিছত অসমীয়াটো পালে আৰু আমাৰ ইলেক্টিভ ছাবজেক্ট হিন্দীটো লেটাৰ পাইছে। গতিকে আমি ভাবিছোঁ তেখেতসকলৰ দ্বাৰা আমাৰ বৰ্তমানৰ যিখিনি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে আগন্তুক 2026 বৰ্ষত দিবলগীয়া, তেখেতসকলেও এটা উৎসাহ পাওক, সেইকাৰণে আমি তেখেতসকলক লৈ এইবাৰ যিকেইজন তাৰমানে পৰীক্ষা দিবলগীয়া আছে তেখেতসকলক লৈ আজি সভাখন আমি অনুষ্ঠিত কৰিছোঁ। বিশিষ্ট ব্যক্তি হিচাপে আমি আমাৰ নিকেতনৰ লগত জড়িত সভাপতি সম্পাদক, পৰিচালনা সমিতিৰ সভাপতি সম্পাদক, উপদেষ্টা, লগতে আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক কৃষ্ণ বৰা ছাৰ আছে, তেখেত গেলাবিলৰ হয়। তেওঁ ৰিটায়াৰ্ড এখন LP স্কুলৰ প্ৰধান শিক্ষক, তেওঁ ওৰাং LP স্কুলতো কৰিছিলে। গতিকে তেখেতকো আমি ৰাখিছোঁ বিশিষ্ট ব্যক্তি হিচাপে। আৰু লীলানন্দ বিদ্যাপীঠ বৰঝাৰৰ পৰা আমাৰ মানে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহেন্দ্ৰ বৰুৱা ছাৰ আমাৰ মাজত আছে। বিষ্ণু ঠাকুৰীয়া ছাৰ আমাৰ 2 নম্বৰ নলবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক, তেখেতো আছে। তেখেতসকলক লৈ আমি কেৱল শিক্ষাৰ লগত জড়িত কেইজনমান ব্যক্তিক লৈয়ে আজি অনুষ্ঠানটো পাতিছোঁ।